কৃষ্ণ। মই শ্ৰী প্ৰমোদ কোঁৱৰে পঞ্চম খণ্ড ক'বলৈ আগবাঢ়িছোঁ। বৰ্তমান অসমীয়া ভাষাৰ গুৰি ধৰাসকলে যুক্তাক্ষৰ শব্দসমূহ সৰলীকৰণ কৰিছে। এই সৰলীকৰণ কৰোঁতে কিছুমান শব্দৰ অৰ্থ বিকৃতাকাৰ হৈছে। আমাৰ গুৰুজন শ্ৰীমন্ত শংকৰদেৱৰ নাম তলিবীয়া হ ঙ ৰ ঠাইত তলিবীয়া হত অনুচয় শংকৰ কৰিছে। তলিবীয়া হ ঙ ৰ শব্দৰ অৰ্থ হৈছে শংকৰ গুৰুজনাৰ ক ফলা ছটিহাৰ মতে তলিবীয়া হ বোলে সনক সনন্দ আদি যাক, অৰ্থাৎ সনক সনন্দ আদি কৰি সকলো জীৱ তলিবীয়া হয় বা মৰে। ঙই বোলে নামৰ বিনে আন নাই। কয় বোলে কমলাপতি ভজিও সত্তৰ। ৰয় বোলে ৰতি কৰা হৰিৰ চৰণ। এতেকে শংকৰ শব্দৰ অৰ্থ হৈছে হৰিৰ চৰণত ৰতি কৰি কমলাপতি বা কৃষ্ণক ভজা নামৰ বিনে আন নাই। ই মৰিছিল। শংকৰ গুৰুৱে পুনৰ উদ্ধাৰ কৰি আমাক দি থৈ গৈছে। সেয়েহে নামত গায় আদি সত্য যোগে শুদ্ধ ধৰ্ম আছিল এক হৰি নাম মাত্ৰ। দেৱ হবে গুপ্ত কৰিল কৰি কপট। হেনো হৰি নাম উদ্ধাৰ কৰি সমস্ত লোকক উদ্ধাৰিলা। শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ ওপৰত। তলিবীয়া হত অনুচৰে শংকৰ এই শব্দৰ অৰ্থ হৈছে হৰিৰ চৰণত ৰতি কৰি কমলাপতি বা কৃষ্ণক ভজা। ই তলিবীয়া হ হ'ল, অৰ্থাৎ বৈষ্ণৱ ধৰ্ম মৰিল। ইয়াত অনুচৰ শব্দই কোনো অৰ্থ প্ৰকাশ নকৰে। কাৰণ ব্যঞ্জন বৰ্ণৰ অনুস্বৰ, বিসৰ্গ আৰু চন্দ্ৰবিন্দু এই তিনি বৰ্ণই বৈষ্ণৱক প্ৰতিনিধিত্ব কৰি আছে। সেয়েহে চন্দ্ৰবিন্দু যিকোনো বৰ্ণৰ ওপৰত নাইবা আগতহে বহে। চন্দ্ৰবিন্দু কোনো বৰ্ণৰ পিছত নবহে। ঠিক সেইদৰে অনুস্বৰ আৰু বিসৰ্গ এই বৰ্ণ দুটা অসমীয়া ভাষাৰ কোনো বৰ্ণৰ পিছত নবহে। বৰ্তমান ভাষাবিদসকলে অনুস্বৰ আৰু বিসৰ্গকে হাত ভৰি বান্ধি যিকোনো বৰ্ণৰ পিছত বহুৱাই শব্দ গঠন কৰিছে। সেয়েহে বৰ্তমান আমি গুৰুজনক অপমান কৰা হৈছে। অধমক সমাজিকত গুৰুজনাই কৈছিল, মই শংকৰ গুৰু, তহঁতে 1940 দশকতে অসমীয়া ভাষাটো মাৰি পেলালি, লগতে মোকো অপমানিত কৰিলি। সেয়েহে বৰ্তমান আমি গুৰু
অপৰাধত পৰিছোঁ। বৰ্তমান আমি গুৰুদ্ৰোহী। ইন্দ্ৰই বৃহস্পতি গুৰুক অপমান কৰাৰ পিছত ইন্দ্ৰ আৰু দেৱলোকৰ কি অৱস্থা হৈছিল আপোনাসৱ সকলোৱে নিশ্চয় ভালদৰে জানে। গুৰুদ্ৰোহ কৰাৰ পিছত অসমীয়া ভাষাৰো অৱস্থা ঠিক তেনেকুৱাই হ'ব। গতিকে আমি গুৰুদ্ৰোহৰ পৰা উদ্ধাৰ পাবলৈ হ'লে স্ববৰ্ণসমূহৰ পৰা বাদ দিয়া অং আৰু অহ বৰ্ণ পুনৰ সংস্থাপন কৰিব লাগিব। কাৰণ শংকৰ গুৰুজনাই অসমীয়া ভাষাৰ মূল ভেটিটো সুদৃঢ় কৰি বান্ধি থৈ গৈছিল। তেখেতে অসমীয়া ভাষাৰ অনুস্বৰ আৰু বিসৰ্গ এই বৰ্ণ দুটা কোনো বৰ্ণৰ পিছত বহুৱাই শব্দ গঠন কৰা নাছিল। তেখেতে স্ববৰ্ণৰ অং আৰু অহ বৰ্ণ ব্যৱহাৰ কৰিহে শব্দ গঠন কৰিছিল। সেয়েহে আমি স্ববৰ্ণসমূহত অং আৰু অহ বৰ্ণ পুনৰ সংস্থাপন কৰি দিলে গুৰুদ্ৰোহৰ পৰা কংখ ক যোগ অং যোগ দন্ত্য হ সমান কংখ। ৰং ৰ যোগ অং ৰং। ইয়াত ক আৰু ৰ বৰ্ণৰ শেষত ব্যঞ্জন চিন ব্যৱহাৰ হয়। ব্যঞ্জন চিন দিয়া বৰ্ণত অং বৰ্ণৰ অ মিলি শব্দ গঠন হয়। স্ববৰ্ণসমূহত অং বা অহ যোগ হ'লে কোনো চিন ব্যৱহাৰ কৰিব নালাগে। যেনে আহ আ যোগ অহ সমান আহ। ই ইহ ই যোগ অহ সমান ইহ। ঠিক এইদৰে অং আৰু অহ বৰ্ণ ব্যৱহাৰ কৰিহে গুৰুজনাই শব্দসমূহ গঠন কৰিছিল। সেয়েহে অধমে আপোনাসৱক স্ববৰ্ণৰ পৰা বাদ দিয়া বৰ্ণসমূহ পুনৰ সংস্থাপন কৰি স্ববৰ্ণ আৰু ব্যঞ্জন বৰ্ণসমূহ পূৰ্বৰ দৰে ৰাখি অসমীয়া ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে কাতৰে অনুৰোধ জনালোঁ। গুৰুজনাৰ আদেশ ক্ৰমে কথাসমূহ অধমে আপোনাসৱৰ জ্ঞাতাৰ্থে আগবঢ়াই দিছোঁ। কথাসমূহ আগবঢ়াই দিওঁতে অধমৰ অনেক আগ পাছ বঢ়া তোতা ভুল ভ্ৰান্তি হৈছে। তাৰ বাবে অধমে
আপোনাসৱৰ ওচৰত ক্ষমা বিচাৰিছোঁ। শেষত সদৌ অসমবাসী ভকত আৰু বৈষ্ণৱলৈ অধমে সেৱা জনাই পঞ্চম খণ্ডটো সামৰণি মাৰিলোঁ। কৃষ্ণ।